কচুৰ টোপোলাটো দেখিছেনে? এয়া নগাঁৱৰ পৰা কাৰ্বি আংলং যাব দেই। একদম কাৰ্বি আংলঙত ক'লা কচু নাই, সেইকাৰণে একেবাৰে বগাই কলাই মিলাই পেলাই লৈ লৈছোঁ আৰু বাপেকে ঠিকছে মাছৰ লগত জ্বলা দি বনাই খাম বুলি। এয়া চাওক ফ'ৰ লাইনত মা ঘৰৰ কাষে কাষে বিচাৰিবলৈ আহিলোঁ। আহি পেলাই এক বোজা পাই লৈছোঁ, দেখিছে নহয়? মিষ্টাৰে 3বাৰমান ক'লে ৰাতিপুৱাৰ পৰা বোলে কচু বুটলা, বোলে কচু লৈ যাব লাগিব। সেইকাৰণে ঠিকছে এক বোজা বুটলি লৈছোঁ। চাওক দেখিছে? ঠিকছে খাব লাগিব দেই গাইজ, খাব আপোনালোকেও খাব। কচু কচু সমান শক্তিদায়ক নাই বুলি কৈছোঁ, নাই আৰু যিমান পাৰে কচু চব্জি খাব, গম পাইছেনে আপোনালোকে? তেজ বৃদ্ধি হ'ব। মই দেখিছে কিমান বোজা ছিঙিছোঁ, এনেকৈ ছিঙি ছিঙি খাব যিমান পাৰে সিমান। ক'ৰবাত আৰু এডাল কাটি থৈছিলোঁ, ক'ত থৈছিলোঁ? থৈ থৈছিলোঁ নহয়। বেঙি ছোৱালী পাহৰি থাকিলোঁ। আৰু যাবানে? হয় কওক।